प्रथम प्रश्न सप्तम शतिকাৰ प्रथम भागत কামৰূপত प्रचलित भाषा मध्य भारतर भाषार পৰা সামান্য পৃথক আছিল। এই মন্তব্য কাৰ লেখাৰ পৰা পোৱা যায়? অপশ্যন দিয়া আছে মেগনেচিছৰ লেখাত, খ ভাস্কৰ বৰ্মনৰ লেখাত, গ হিউয়েন চানৰ লেখাত, ঘ ভূপেন হাজৰিকাৰ লেখাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰ্থাৎ হিউয়েন চানৰ লেখাত। 2 নম্বৰ প্ৰশ্ন বৰ্তমানলৈকে উদ্ধাৰ হোৱা তামৰ শিলালিপিসমূহৰ ভিতৰত সবাতোকৈ প্ৰাচীন শিলালিপিখন হ'ল 544 খ্ৰীষ্টাব্দৰ। এটা শুদ্ধ উত্তৰটো ইয়াত অপশ্যন দিয়া আছে অপশ্যন ক মহাৰাজ ৰাজা ধীৰাজ ভূতি বৰ্মনৰ, অপশ্যন খ পুষ্য বৰ্মনৰ, অপশ্যন গ ভাস্কৰ বৰ্মনৰ, অপশ্যন গ মহাৰাজ নৰনাৰায়ণৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ মহাৰাজা ধীৰাজ ভূতি বৰ্মনৰ। 3 নম্বৰ প্ৰশ্ন মাধৱ কন্দলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায়? অপশ্যনত দিয়া আছে সংস্কৃতি ভাষা, অপশ্যন খ দিয়া আছে বাংলা ভাষা, গ কামৰূপী ভাষা, ঘ গোৱালপাৰীয়া ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ কামৰূপী ভাষা। 4 নম্বৰ প্ৰশ্ন আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলৰ অসমীয়া ভাষালৈ অশেষ অৱদান আছে। তেওঁলোকে প্ৰথম অসমলৈ আহিছিল কিমান চনত? ইয়াত অপশ্যন দিয়া আছে 1826, খ দিয়া আছে 1836, গ দিয়া আছে 1820, ঘ দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ 1836 চনত আহিছিল। 5 নম্বৰ প্ৰশ্ন উপভাষা হ'ল একেটা ভাষাৰ ৰূপ। অপশ্যন ক দিছে ভিন্ন ৰূপ, অপশ্যন খ দিছে কথিত ৰূপ, অপশ্যন গ লিখিত ৰূপ, অপশ্যন ঘ আঞ্চলিক ৰূপ। এটা কোনটো ৰূপত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আঞ্চলিক ৰূপ। 6 নম্বৰ প্ৰশ্ন উপভাষা সৃষ্টিৰ কাৰক হ'ল কি? অপশ্যন ক যাতায়াত সামাজিক আৰু বাণিজ্যিক বাধা, খ যাতায়াত সামাজিক আৰু বাণিজ্যিক সুচল অৱস্থা, অপশ্যন গ সাংস্কৃতিক আদান প্ৰদান, অপশ্যন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ যাতায়াত সামাজিক আৰু বাণিজ্যিক বাধা। 7 নম্বৰ প্ৰশ্ন এটা উপভাষাই কেতিয়া মান্য ভাষাৰ মৰ্যাদা লাভ কৰে? অপশ্যনত দিয়া আছে ক যেতিয়া সময়ৰ পৰিৱৰ্তন হয়, অপশ্যন খ যেতিয়া সেয়া বিদ্যালয়ত ব্যৱহৃত হয়, অপশ্যন গ যেতিয়া সামাজিক ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক কাৰণত মৰ্যাদা পাই থাকে, অপশ্যন ঘ যেতিয়া ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ যেতিয়া সামাজিক ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক কাৰণত মৰ্যাদা পাই থাকে। 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো বাক্য শুদ্ধ? অপশ্যন গ অসমীয়া ভাষাৰ উপভাষা দেখা নাযায়, খ অসমীয়া ভাষাত এটাই মাত্ৰ উপভাষা কামৰূপী উপভাষাৰ প্ৰভাৱ দেখা যায়, অপশ্যন গ অসমীয়া ভাষাত কেইবাটাও স্থানীয় ৰূপ বা উপভাষা আছে, অপশ্যন ঘ ওপৰৰ এটাও নহয় শুদ্ধ নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ অসমীয়া ভাষাত কেইবাটাও স্থানীয় ৰূপ বা উপভাষা আছে। 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদয় প্ৰকাশ হয় কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1846 চনত। 10 নম্বৰ প্ৰশ্ন গোৱালপাৰীয়া উপভাষাক ডেছ ভাষা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজবংশী ভাষা বুলি কোৱা হয়। 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো বাক্য শুদ্ধ? অপশ্যন ক
অঙ্কীয়া ভাওনাত কেইবাটাও অঙ্ক থাকে? অপশন খ, অঙ্কীয়া ভাওনাত মাত্র এটা হে অঙ্ক থাকে। অপশন গ, অঙ্কীয়া ভাওনাত বাংলা ভাষা ব্যবহার করা হয়। অপশন গ, অঙ্কীয়া ভাওনাত কেবল নৃত্যহে থাকে। শুদ্ধ উত্তরটা হব অপশন খ, অর্থাৎ অঙ্কীয়া ভাওনাত মাত্র এটাহে অঙ্ক থাকে। 12 নম্বর প্রশ্ন, মাধৱদেৱে ৰচিত নামঘোষাত সৰ্বমুঠ কিমান ঘোষা আছে? অপশন ক, 2000 ঘোষা আছে। অপশন খ, 1000 ঘোষা আছে। অপশন গ, 5000 ঘোষা আছে। অপশন গ, 10000 ঘোষা আছে। ইয়ার শুদ্ধ উত্তরটা হবে অপশন খ, অর্থাৎ 1000 ঘোষা আছে। 13 নম্বর প্রশ্ন, অসমীয়া সাহিত্যৰ মুকুটমণি সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি? অর্থাৎ অপশন গ, আমি জানো অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট লক্ষ্মীনাথ বেজবৰুৱা দেৱে সম্পাদন কৰা আলোচনীখনৰ নাম আছিল কি? অপশন গ, বাঁহী। 14 নম্বৰ প্ৰশ্ন, পদ্মনাথ গোহাঞিবৰুৱাই 1917 চনত প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁই আছিল প্ৰথম সাহিত্যিক পেঞ্চনাৰ। তেওঁ কোন চনত প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰিছিল? অপশন খ, 1910 চনত। অপশন খ, 1906 চনত। অপশন গ, 1912 চনত। অপশন ঘ, 1903 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন খ, অৰ্থাৎ 1906 চনত। 15 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ গীতি কবিতাৰ প্ৰৱৰ্তক কোন আছিল? অপশন ক, চন্দ্ৰকুমাৰ আগৰৱালা। অপশন খ, জ্যোতিপ্ৰসাদ আগৰৱালা। অপশন গ, পদ্মনাথ গোহাঞিবৰুৱা। অপশন ঘ, ওপৰৰ এটাও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ এটাও শুদ্ধ নহয়। 16 নম্বৰ প্ৰশ্ন, সাহিত্যিক আৰু সাংবাদিক হেম বৰুৱাই সম্পাদন কৰা বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশনটো হ'ব আসাম এক্সপ্ৰেছ। ইয়াত অপশন দিয়া আছে আসাম ট্ৰিবিউন, আসাম এক্সপ্ৰেছ, সেন্ট্ৰেল, ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব আসাম এক্সপ্ৰেছ। 17 নম্বৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়া নিৰ্মাণ কৰা কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যকৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল? ইয়াত অপশন দিয়া আছে হান্দৰাগ। অপশন খ, অগ্নিস্নান। অপশন গ, ইতিহাস। অপশন গ, সাৰথী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন খ, অগ্নিস্নান। 18 নম্বৰ প্ৰশ্ন, নিৰ্মল প্ৰভা বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰটো ইয়াত অপশন হৈছে অপশন ক, 1991, খ, 1995, গ, 2001, ঘ, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ক, অৰ্থাৎ 1991। 19 নম্বৰ প্ৰশ্ন, উচ্চাৰণৰ সময় অনুযায়ী স্বৰবৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? ইয়াত অপশন দিয়া আছে ক, এটা ভাগত। অপশন খ, দুটা ভাগত। অপশন গ, তিনিটা ভাগত। অপশন ঘ, চাৰিটা ভাগত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন খ, দুটা ভাগত। 20 নম্বৰ প্ৰশ্ন, ব্যঞ্জন বৰ্ণত কোনো স্বৰ চিহ্ন যোগ নাথাকিলে সেই বৰ্ণৰ তলত এডাল সৰু চিন অৰ্থাৎ এই চিহ্ন দিয়া হয়। এই চিহ্নক কি বুলি কোৱা হয়? অপশন ক, হৰফ। অপশন খ, ব্যঞ্জন চিহ্ন। অপশন গ, হসন্ত চিহ্ন। অপশন গ, এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন গ, হসন্ত চিহ্ন। 21 নম্বৰ প্ৰশ্ন, উচ্চাৰণৰ ধৰণ অনুসৰি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণক কেইবাটাও ভাগত ভাগ কৰিব পাৰি? ক, কি বৰ্ণৰ অন্তৰ্গত? অপশন দিয়া আছে দন্তবৰ্ণ। অপশন খ, ওষ্ঠবৰ্ণ। অপশন গ, তালব্য বৰ্ণ। অপশন ঘ, কণ্ঠবৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ঘ, অৰ্থাৎ কণ্ঠবৰ্ণ। 22 অসমীয়া ভাষা ব্যৱহৃত বেছিভাগ শব্দৰ পৰা আহিছে। কোন শব্দৰ পৰা আহিছে? কোন ভাষাৰ পৰা আহিছে? ইয়াত অপশন দিয়া আছে অপশন খ, আৰবীৰ। অপশন খ, চীনা ভাষাৰ।
অপশন গ সংস্কৃতৰ, অপশন গ নব্য ভাষাৰ, নব্য ভাৰতীয় ভাষাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন গ অৰ্থাৎ সংস্কৃতৰ। 23 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত ব্যৱহৃত পুলিচ শব্দটো কি ভাষাৰ পৰা আহিছে? অপশন ক আৰবী, অপশন খ ইংৰাজী, অপশন গ ইটালী, অপশন ঘ চীনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন খ অৰ্থাৎ ইংৰাজী শব্দৰ পৰা আহিছে পুলিচ শব্দটো। 24 নম্বৰ প্ৰশ্ন, সাধাৰণতে একেটা পদৰ ভিতৰত কি বৰ্ণৰ পাছত দন্তন্য আৰু মূৰ্ধন্য হয়? অপশন ক ৰিৰ আৰু মূৰ্ধন্য খৰ পাছত, অপশন খ ৰিৰ ল অন্ত্যেষ্টিয় জ আৰু জৰ পাছত, অপশন গ অন্ত্যেষ্টিয়ৰ লৰ পাছত, অপশন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ক ৰিৰ আৰু মূৰ্ধন্য খৰ পাছত। 25 নম্বৰ প্ৰশ্ন, যিবোৰ সন্ধি সিদ্ধ হোৱাৰ কোনো নিয়ম নাথাকে তেনে সন্ধিক ঢেৰ সন্ধি বোলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন গ নিপাতন সিদ্ধ সন্ধি বোলে। প্ৰশ্ন নম্বৰ 26, তলৰ কোনটো বাক্য শুদ্ধ? অপশন ক কোনো একটা বিশেষ শব্দৰ লগত আন শব্দৰ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰৰ প্ৰচলিত সলনি অন্য অৰ্থ প্ৰকাশ কৰিলে তাক জতুৱা ঠাঁচ বোলে। অপশন খ অসমীয়া ভাষাত তেনেদৰে জতুৱা ঠাঁচ ব্যৱহাৰ পোৱা নাযায়। গ জতুৱা ঠাঁচকে ফকৰা বোলা হয়। অপশন ঘ জতুৱা ঠাঁচক সাধাৰণতে ধৰ্মীয় উপদেশে পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ক অৰ্থাৎ কোনো একেটা বিশেষ শব্দৰ লগত আন শব্দ লগ লাগি গঠিত বাক্যাংশৰ শব্দবোৰে প্ৰচলিতৰ সলনি অন্য অৰ্থ প্ৰকাশ কৰিলে তাক কি বোলা হয়? জতুৱা ঠাঁচ বোলে। এই বাক্যটো শুদ্ধ, অপশন ক। 27 নম্বৰ প্ৰশ্ন, তলৰ বাক্য শাৰীত ব্যৱহৃত তলত আঁচ মৰা শব্দলে কি পুৰুষত আছে? কি পুৰুষত আছে? তোমাৰ মমাইৰা আহিছে। অপশন ক প্ৰথম পুৰুষ, অপশন খ মধ্যম পুৰুষ, অপশন গ উত্তম পুৰুষ, অপশন ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন খ অৰ্থাৎ মধ্যম পুৰুষ। 28 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত শব্দ বিভক্তি কেই প্ৰকাৰ? ইয়াত অপশন ক 7 প্ৰকাৰ, অপশন খ 8 প্ৰকাৰ, অপশন গ 6 প্ৰকাৰ, অপশন গ 5 প্ৰকাৰ। শুদ্ধ অপশনটো হ'ব অপশন ক অৰ্থাৎ 7 প্ৰকাৰ। 29 নম্বৰ প্ৰশ্ন, তলৰ বাক্যৰ পৰা কাৰক বিচাৰ কৰা। ছোৱালীজনীয়ে কটাৰীৰে পাচলি কাটিছে। অপশন ক কৰ্তা কাৰক, অপশন খ সম্পাদন কাৰক, অপশন গ কৰণ কাৰক, অপশন গ সম্বন্ধ পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন গ অৰ্থাৎ কৰণ কাৰক। 30 নম্বৰ প্ৰশ্ন, তলৰ কোন চাৰি বাক্য শুদ্ধ? অপশন ক ক্রিয়া বিভক্তি কেবল কালবাচক, অপশন খ ক্রিয়া বিভক্তি কালবাচক আৰু পুৰুষবাচক, অপশন গ অসমীয়া ভাষাত বিভক্তি 8 বিধ, অপশন ঘ নামবাচক শব্দত যোগ হৈ ক্রিয়া বিভক্তি হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন খ ক্রিয়া বিভক্তি কালবাচক আৰু পুৰুষবাচক। 31 নম্বৰ প্ৰশ্ন, সম্বন্ধবাচক পুৰুষ বিভক্তি সদায় এক বচনত ব্যৱহাৰ হয়। কথাষাৰ অশুদ্ধ, অপশন খ শুদ্ধ, অপশন গ অসমীয়া ভাষাত ইয়াৰ ব্যৱহাৰ নাই, অপশন ঘ ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন খ অৰ্থাৎ শুদ্ধ। সম্বন্ধবাচকক পুৰুষ বিভক্তি সদায় এক বচনত ব্যৱহাৰ হয়। 32 নম্বৰ প্ৰশ্ন, কাল কেই প্ৰকাৰ? কাল 5 প্ৰকাৰ। অপশন ক শুদ্ধ। প্ৰশ্ন, অধিকৰণ কাৰকত কি বিভক্তি যোগ হয়?
অপশন ক পঞ্চমী, অপশন খ ষষ্ঠী, অপশন গ তৃতীয়া, অপশন ঘ সপ্তমী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন ঘ সপ্তমী। 34 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বাক্য শুদ্ধ? অসমীয়া ব্যাকৰণত, অপশন ক অসমীয়া ব্যাকৰণত অনুসৰ্গৰ ব্যৱহাৰ নাই, অপশন খ পদৰ প্ৰথমতে অনুসৰ্গ ব্যৱহাৰ হয়, অপশন গ অনুসৰ্গ পদৰ শেষত জোৰ ধীৰতা বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়, অপশন গ সময় বুজাবৰ বাবে পদৰ শেষত অনুসৰ্গ ব্যৱহাৰ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ঘ, অৰ্থাৎ অনুসৰ্গ পদৰ শেষত জোৰ ধীৰতা বুজাবৰ বাবে ব্যৱহাৰ কৰা হয়। কোশ্চিন নাম্বার 35, সম্বন্ধন বা সম্বন্ধ বাচকত কি বিভক্তির প্রয়োগ হয়? অপশন ক পঞ্চমী, অপশন খ দ্বিতীয়া, অপশন গ সপ্তমী, অপশন ঘ উপরে এটাও না হয়, অপশন গ অর্থাৎ সপ্তমী। 36 নম্বর প্রশ্ন, অসমীয়া ভাষাত স্বভাৱতে পুল্লিংগ বুজোৱা শব্দ কোনটো? অপশন গ চন্দ্র, অপশন খ রবণী, অপশন গ ডাইনি, ঘ মামা। ইয়ার 34 নম্বর প্রশ্নের উত্তরটা হব চন্দ্র। অসমীয়া ভাষাত স্বভাৱতে পুল্লিংগ বুজোৱা শব্দ কোনটো? এটা হব চন্দ্র। বলি প্ৰাণীৰ গোটেই জাতিটোক বুজাবলৈ কি লিঙ্গ ব্যৱহাৰ হয়? অপশন ক স্ত্রীলিঙ্গ, অপশন খ পুল্লিঙ্গ, অপশন গ নপুংসকলিঙ্গ, অপশন ঘ উপরের এটাও না হয়। ইয়ার শুদ্ধ উত্তরটা হব অপশন খ পুল্লিঙ্গ।